হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা নতুন আপডেট। আপোনাৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈ আছে আপোনালোকে জানে নেকি? যদি নাজানে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপোনালোকক আজি জনাই দিম যে আপোনালোকৰ আধাৰ কাৰ্ড একচুৱেলি ক'ত জমা দিয়া হৈছে, আৰু আপোনালোকৰ আধাৰ কাৰ্ড কোনোবাই যদি ব্যৱহাৰ কৰি আছে আপোনালোকে 2 নম্বৰ কেছত ফাঁচিও যাব পাৰে। এনেকুৱা অৱস্থাত কিন্তু আপোনালোকে কিন্তু বহুত ডাঙৰ বিপদ হৈ যাব পাৰে। সেইকাৰণে ভিডিঅ'টো আপোনালোকে একেবাৰে চাই থাকিব, ভিডিঅ'টো অলপো স্কিপ নকৰিব। বন্ধু বান্ধৱীসকল, এনেকুৱা বহুত হৈ আছে আমাৰ লগত, কিন্তু এনেকুৱা সাৱধান আমাৰ হ'ব লাগিব। কিয়নো আমি নাজানা অৱস্থাত কিন্তু আমাৰ আধাৰ কাৰ্ড ক'ত এটা জেৰক্স মাৰিব গৈছোঁ, বা এইটো দোকানীয়ে আধাৰ কাৰ্ডটো লৈ কিন্তু বেলেগ ঠাইত আমাৰ আধাৰ কাৰ্ড লৈ বেলেগে ব্যৱহাৰ কৰি আছে। এনেকুৱা কিন্তু বহুত ধৰণৰ স্কিম হৈ আছে, আৰু এইটো 2 নম্বৰ কামত দিয়াৰ লগে লগে কিন্তু আমাৰ কি হৈ যাব, 1 বছৰ 2 বছৰ পিছত কিন্তু আমাক জেল খাটিব লগা হ'ব পাৰে। বন্ধু বান্ধৱীসকল, সেইকাৰণে আজি আপোনালোকক জনাই দিম আপোনালোকে কেনেকৈ আধাৰ কাৰ্ড আপোনালোকে চেক কৰিব যে আপোনালোকৰ আধাৰ কাৰ্ড ক'ত ক'ত ব্যৱহাৰ হৈ আছে। যদি আপোনালোকৰ নাজানা হিচাপত বেলেগ ক'ত ব্যৱহাৰ হৈছে, তেনেহ'লে আপোনালোকে সেইটোৰ বিৰুদ্ধে আপোনালোকে একশ্যন ল'ব পাৰে, বা সেইটোৰ বিৰুদ্ধে আপোনালোকে কিবা আইনী আশ্ৰয় ল'ব পাৰে। বন্ধু বান্ধৱীসকল, সেইটো কাৰণত আজি আপোনালোকক জনাম যে আপোনালোকৰ আধাৰ কাৰ্ডখন ক'ত ক'ত ব্যৱহাৰ হৈছে আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ নিজৰে মোবাইলেদি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। য'ত নেকি আপোনালোকে নাজানা হিচাপতে কিন্তু আধাৰ কাৰ্ডখন ব্যৱহাৰ হৈ থাকে, য'ত নেকি আপোনালোকে এতিয়ালৈকে জানি পেলাই সতৰ্ক হ'ব পাৰিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল, এনেকুৱা কিন্তু বহুত ধৰণৰ হৈ আছে আমাৰ অজানাত বা আমি নাজানা অৱস্থাত বহুতে কিন্তু আধাৰ কাৰ্ডখন লৈ আমাৰ নামত লোন উঠাই আছে বা কিবা কৰি আছে, বহুত ধৰণৰ কিন্তু স্কেম কৰি আছে, য'ত নেকি আমি একো নাজানো। আজি আপোনালোকে সেইবিলাক বিষয়ে কিন্তু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ জানিব পাৰিব বন্ধু বান্ধৱীসকল। আৰু আপুনি যদি মোৰ চেনেল নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে। বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ আজি আপোনালোকে ষ্টেপ বাই ষ্টেপ জানিব পাৰিব, যিটো নেকি আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে ধুনীয়াকৈ জানিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈ আছে, আৰু কোনটো ৱেবছাইটত ব্যৱহাৰ হৈ আছে চেক কৰিব, কোনটো ৱেবছাইটত চেক কৰিব, সেইটোৰ বিষয়ে কিন্তু মই আপোনালোকক ধুনীয়াকৈ জনাই দিম। সেইটো কাৰণে কিন্তু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু যদি আপোনালোকে শেষলৈ ভিডিঅ'টো নাচায়, তেনেহ'লে আপোনালোকে বুজি নাপাব যে আপোনালোকৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈছে। অবৈধ হিচাপেও কিন্তু বহুত ঠাইত ব্যৱহাৰ হৈ থাকে, বা আপোনালোকৰ নামত ধৰক চিম কাৰ্ডে ওলাব, বা আপোনালোকৰ আধাৰ কাৰ্ডেদি কিবা লোন ল'ব, বা কিবা 2 নম্বৰী কাম কৰিব। কাম কৰাৰ পিছতহে তাৰপিছত এইটো কি হৈ যাব, আপোনালোকে কিন্তু জেল খাব লগা হ'ব পাৰে। নিশ্চয় বুজি পাইছে বন্ধু বান্ধৱীসকল। আৰু বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে ধুনীয়াকৈ ক্ৰম ব্ৰাউজাৰ অ'পন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পন কৰিবলৈ সাৰ্চ বাৰত ধুনীয়াকৈ আপোনালোকে সাৰ্চ কৰি দিওঁ UIDAI বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ধুনীয়াকৈ আধাৰ কাৰ্ডৰ যিটো নেকি ৱেবছাইট হয়, ধুনীয়াকৈ কিন্তু এনেকুৱাকৈ খোল খাব। আৰু এনেকুৱাকৈ খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে যে হোম আধাৰ যিটো নেকি গভৰ্ণমেণ্ট লিংক হয়, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত কিন্তু তলতে এটা অপশ্যন দেখা পাইছে, ইয়াতে নিশ্চয় আধাৰ ছাৰ্ভিচ বুলি যিটো অপশ্যন নেকি আপোনালোকে দেখা পাইছে, তাতে ধুনীয়াকৈ ক্লিক কৰিব। আৰু তাতে ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত কিন্তু নতুন আৰু এখন ইণ্টাৰফেচ খোল খাব। পেজটো লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এখন নতুন ইণ্টাৰফেচ খোল খাব। আৰু এনেকুৱাকৈ বন্ধু বান্ধৱীসকল, ইণ্টাৰফেচটো খোল খোৱাৰ পিছত কিন্তু আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত কিন্তু ইয়াতে বহুতকেইটা অপশ্যন আহিব, আৰু বহুতকেইটা ৱেবছাইট আহিব। আপোনালোকে এইবিলাক একো নকৰিব, আপোনালোকে ধুনীয়াকৈ স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে অথৰাইজেশ্যন হিষ্টৰী বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, তাতে ক্লিক কৰি দিব। আৰু অথৰাইজেশ্যন অপশ্যন তলত কিন্তু আপোনালোকে দেখা পাইছে ভিউ ফৰ 50। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু আধাৰ বুলি দিয়া আছে। আপোনালোকে ধুনীয়াকৈ কৰিব, তাতে অথৰাইজেশ্যন হিষ্টৰী যিটো নেকি আছে আপোনালোকৰ আধাৰ অথৰাইজেশ্যন হিষ্টৰী, তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ আধাৰ যিটো নেকি মেইন পৰ্টেল হয়, ইয়াতে কিন্তু ধুনীয়াকৈ এইটো ৱেবছাইট ইয়াতে খোল খাব। ৱেবছাইটটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে, ইয়াত কিন্তু বহুতকেইটা অপশ্যন নিশ্চয় আপোনালোকে দেখা পাইছে। ইয়াতে চেক আধাৰ ষ্টেটাছ, তাৰপিছত আপোনালোকৰ PVC অৰ্ডাৰ, বহুত ধৰণৰ কিন্তু আপোনালোকে ইয়াতে দিয়া আছে। আপোনালোকে কি কৰিব, ওপৰতে দেখা পাইছে যে লগইন বুলি এটা অপশ্যন আছে। ইয়াতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ লগইন অপশ্যনত ক্লিক কৰিব। আৰু লগইন অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাইছে আধাৰ নাম্বাৰ, তাৰপিছত আপোনালোকে তলতে দেখা পাইছে যে এণ্টাৰ কেপচাৰ কোড, আৰু কাষতে
কিন্তু ক্যাপচার কোড দিয়া আছে আপোনালোকে ক্যাপচার কোড চাই ধুনীয়াকৈ ক্যাপচার বক্সত ক্যাপচার কোড চাই পেলাই ইয়াতে ধুনীয়াকৈ বহাই দিব বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ তলতে দেখা পাইছে এটা অপশ্যন যে লগ ইন উইথ অ'টিপি আপোনালোকে কি কৰিব আধাৰ নম্বৰ আৰু ক্যাপচাৰ কোড বহাই দি পেলাই আপোনালোকে লগ ইন উইথ অ'টিপিত ক্লিক কৰিব আপোনালোকৰ মোবাইলত এখন অ'টিপি আহিব আৰু অ'টিপিখন বহাই দি পেলাই আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি দিব লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ এনেকুৱাকৈ পেজটো ধুনীয়াকৈ যিটো ৱেবছাইট লগ ইন হৈ যাব আৰু লগ ইন হোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে ধুনীয়াকৈ দেখা পাইছে ইয়াতে কিন্তু আপোনালোকে আধাৰ আপডেটো কৰিব পাৰিব বেংক ষ্টেটাছ চেক কৰিব পাৰে বা আপোনালোকৰ আধাৰ কাৰ্ডৰ ভেলিডিটি কিমান দিন আছে আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু আপোনালোকে ধুনীয়াকৈ চাব পাৰে আপোনালোকৰ নেম চেঞ্জ কৰিব পাৰে মোবাইল নম্বৰ চেঞ্জ কৰিব পাৰে ইয়াৰ পৰাই আপোনালোকে ধুনীয়াকৈ চেঞ্জ কৰিব পাৰিব ঠিক আছে এতিয়া আমাৰ হ'ল মেইন পইণ্ট হ'ল আমি কেনেকৈ চাম যে আমাৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈ আছে সেইকাৰণে আমি কি কৰিম ইয়াতে অথৰিজেশ্যন হিষ্টৰী বুলি এটা অপশ্যন আছে ধুনীয়াকৈ আপোনালোকে নিশ্চয় দেখা পাইছে পেমেণ্ট হিষ্টৰী কাষতে কিন্তু অথৰিজেশ্যন হিষ্টৰী তাতে ক্লিক কৰিম আৰু তাতে ক্লিক কৰাৰ পিছতে কিন্তু ধুনীয়াকৈ এনেকুৱাকৈ এখন নতুন এণ্টাৰপ্ৰাইজ খোল খাব এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে তিনিটা অপশ্যন দেখা পাইছে তিনটা অপশ্যনত আপোনালোকে প্ৰথমতে দিয়া আছে সিলেক্ট মডেলিটি আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অল যেটো অপশ্যন নেকি দেখা পাইছে ইয়াতে বহুত অপশ্যন আছে আপোনালোকে অল অপশ্যনত ধুনীয়াকৈ টিক মাৰ্ক লগাই দিব অল অপশ্যনত টিক মাৰ্ক লগাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ যেটো নেকি এণ্টাৰ ষ্টাৰ্ট ডেট আৰু এণ্টাৰ আপোনালোকৰ এণ্ড ডেট অৰ্থাৎ লাষ্ট ডেট আপোনালোকে ধুনীয়াকৈ কি কৰিব ডেট দুটা চিলেক্ট কৰি পেলাই বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে ডেট দুটা বহাই দিব ডেট দুটা বহাই দি পেলাই আপোনালোকে ইয়াতে দেখা পাইছে যে ফেচ অথৰিজেশ্যন হিষ্টৰী আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব আৰু তাতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ধুনীয়াকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব যিটো নেকি মই আপোনালোকক দেখাই দি আছোঁ আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ে এনেকুৱা নতুন ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকক কি কৰিব স্কুলটো ডাউন কৰিব আৰু স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু মই ব্লাৰ কৰি দিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াতে কিন্তু আপোনালোকৰ এই কি বোলে আপোনালোকৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ কৰা হৈছে সকলো বস্তু এ টু জেড আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে কোনটো বেংকত দিছে বা ক'ত দিছে PM কিষাণৰ কাৰণে দিছে নেকি আপোনালোকে অৰুণোদয় সকলো বস্তু আপোনালোকে যিকোনো বস্তুতে আপোনালোকে ব্যৱহাৰ কৰিছে সেই সকলো বস্তু কিন্তু ইয়াতে ষ্টেপ বাই ষ্টেপ আপোনালোকে শ্ব' কৰিব বা আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকে ধুনীয়াকৈ চাব পাৰিব বন্ধু বান্ধৱীসকল মই আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে আৰু যদি ভাল লাগিছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰিব যাতে সিহঁতেও ধুনীয়াকৈ চাই সিহঁতেও ধুনীয়াকৈ চাব পাৰে যে সিহঁতৰ আধাৰ কাৰ্ডখন একচুৱেলি ক'ত ব্যৱহাৰ কৰিছে নহ'লে কিন্তু সিহঁতৰ ভৱিষ্যতে বিপদত পৰিব পাৰে যিহেতু আপোনালোকৰ বন্ধু বান্ধৱী আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে বহুতৰ জীৱন বাচি যাব পাৰে মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব আৰু লাইক এটা কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু আপোনালোকে প্লিজ জনাই দিব যে আপোনালোকৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈছে আপোনালোকে নিশ্চয় চাব পাৰিছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকৰ বাহিৰে বেলেগ কোনোবাই ইউজ কৰিছে নেকি আপোনালোকৰ এই অবৈধ হিচাপে আপোনালোকৰ নজনা হিচাপত কোনোবাই অবৈধ কামত ব্যৱহাৰ কৰিছে নেকি প্লিজ আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাই দিব আজিৰ ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ ভিডিঅ'টো এনে বহুত দীঘল লাগিছে আপোনালোকৰ থাকক ভালে থাকক